আমি এটাই আশা কৰিব পাৰে বড়ো জাতিৰ দংখ এই দংখটো আমি দিলীপ শইকীয়াৰ লগত গোটাই বিজেপিৰ লিডাৰৰ পৰা আমি এইটোৱে আশা কৰিব পাৰে আৰু বেলেগ নাই। নিশ্চিতভাৱে বিটিআৰ যেহেতু 6টা সমষ্টি দৰং ওদালগুৰি লোকসভা অন্তৰ্ভুক্ত হৈছে, গতিকে বিটিআৰৰ কিছু অন্য এক্সট্ৰা অৰ্ডিনাৰী কিছু বিষয় আছে বা সমস্যা বুলি ক'ব পাৰি। গতিকে এই বিষয়বিলাকক আমি যেহেতু ট্ৰিপল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপি, দিছপুৰত বিজেপি, বিটিআৰত বিজেপি, UPPL মিত্ৰজোঁটৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰে গোটেই কথাবিলাক আমি চালি জাৰি চাই BTC শান্তি চুক্তিৰ পূৰ্ণ ৰূপায়ণৰ পৰা আৰম্ভ কৰি BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা, BTCত সমান্তৰালভাৱে উন্নয়নৰ গতি ত্বৰান্বিত কৰা, শক্তিশালী কৰা, BTCত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সুসম্পৰ্ক যিটো বৰ্তমান আছে কিন্তু তাক আৰু অধিক শক্তিশালী কৰা, তেওঁলোকৰ মাজত সমন্বয়, ভাতৃত্ববোধ, একতা, লগে লগে সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰৰ যিবিলাক বিষয় আছে সেইবিলাক বিষয়কো আমি অগ্ৰাধিকাৰ ভিত্তিত আমি সন্মুখত ৰাখি আমি BTCখনক অসমৰ ভিতৰত এখন উন্নত অঞ্চল হিচাপে এটা উন্নত আমাৰ যি 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকা হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি সকলোৱে এটা একেলগে মিলি আগবাঢ়িম। ভিডিঅ ক্লিপসखौ नोंथांमोना नुबाय। बे व्यक्तिया दिलीप शइकिया बिथाङा नोंमारगौ BTC आव थानाय साफ्रोमबो आरो मोनफ्रोमबो जाति जनगोष्ठी धर्म हामप्रदायफोरनि थाखाय खामानि मावगोन, जौगाखांनायनि खामानि मावगोन। आसा खालामथावना थावा जाय व्यक्तिया थांनाय गावनि MP टार्म्सआव अन्थाइ थरसेबो गाराखै, बर' जातिनि बिरुद्धियै पार्लियामेन्टआव खोथा बुंबोबाय, बे बिथांनिफ्राय BTCनि जौगानाय बर' हारिनि आरो NDP बिथां आदामोननि थाखाय मा आसा खालामथाव। जयन्त बसुमतारी सारनिफ्राय जों एसे एनै आसा खालामथावो थायो, नाथाय बे दिलीप शइकिया बिथांनिफ्राय जों आसाखौ खालामनांगौना नाङा। दिनैनि भिडिअआव गुसुंब्लाबो जोबोर इम्पर्टेन्ट ससे सावरायगोन, नोंथांमोना मदद होलांबानो जाबाय। स' हेलो एभ्रिवान, वान सेकेन्ड वेलकाम बेक टु दा चेनेल। दिनैनि गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथारै बरायदों, लोगोसे आसा खालामो इसोरनो नोंथांमोन बयबो मोजां मोजां दं। स' मोनसे गेमाव जेननाय देरहानाया थाखाय बेखौ लानानै इसेबां बाबुक जानांगौनि खोथा गैया जे जयन्त बसुमतारी सारा देरहाबाय, बिनि थाखाय कंग्रेचुलेसन जासिहरबाय। दा बिथां सारा MP जाबाय। जयन्त सार MP হোৱাৰ পিছত আমি আশা কৰিব পাৰে যেহেতু একে কমিউনিটিৰ মানুহ হিচাপে, একে সেন্টিমেন্টৰ মানুহ হিচাপে আৰু ওই BTC বা বড়োলেণ্ড অঞ্চলত বসবাস কৰা আৰু জাতীয়তা সেন্টিমেন্টৰ লগত সম্পৰ্ক থকা এজন ব্যক্তি হিচাপে আমি আশা ৰাখিব পাৰে যে পাৰ্লিয়ামেন্টত গৈ আমাৰ সমস্যাবিলাক লৈ আৱাজ উত্থাপন কৰিব আৰু ওই সমস্যা সমাধান কৰাৰ কাৰণে তেখেতে ষ্টেপ দাঙি ধৰিব, এইটো আমি আশা কৰিছোঁ। প্ৰথমতে আমি এইটো আশা ৰাখিছোঁ যে আমাৰ ফ্ৰীডম ফাইটাৰ বড়ো আন্দোলনত ওলাই নিজৰ জীৱনত সেক্রিফাইস কৰা আৰু এজন ব্যক্তি আমাৰ বড়ো জাতিৰ কাৰণে সুপ্ৰিম সেক্রিফাইস কৰা ৰঞ্জন दैमारी সাৰক জেলৰ পৰা মুকলি কৰিব লাগে আৰু যিমানখিনি ডাঙৰ কেছত পৰা NDP ব্যক্তিসকল আছে, নন হাইনান্স আৰু হাইনান্স কেছ আৰু যি ব্যক্তিসকলে ফাঁসিৰ লিষ্টত আছে আৰু এনে সারা জীবন জেলত থাকাৰ কাৰণে বাধ্য হৈছে, সেই সকলো ব্যক্তিক জেলৰ পৰা ওলাই আনাৰ ব্যৱস্থাটো জয়ন্ত বসুমতাৰী সাৰে নিশ্চয় স্বাভাৱিকভাৱে আৰু হয়তোভাৱে পাৰ্লিয়ামেন্টত গৈ আৱাজ উত্থাপন কৰিব, এইটো আমি আশা ৰাখিছোঁ। কিন্তু এই যে দিলীপ শইকীয়া সাৰ যি ব্যক্তিয়ে নিজৰ টাৰ্মছত MP হোৱাৰ পিছত যিখিনি টেনুৰ আছে, সেই সময়ত এটাও নিজৰ সমষ্টিত
ফাঁকফোৰ পেলোৱা নাই আৰু পাৰ্লিয়ামেণ্টত গৈ বড়ো জাতিৰ বিৰোধী কথা কোৱা এজন ব্যক্তিৰ পৰা আমি যিটো ভিডিঅ' ক্লিপছত দেখা পাইছোঁ তেনেকুৱা আমি কোনো আশা কৰিব নোৱাৰি সেই ব্যক্তি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা আমি বিটিচিৰ উন্নয়ন শান্তি আৰু উন্নতিৰ কোনো আশা কৰিব নোৱাৰে কাৰণ যোৱা সময়ত যিখিনি বড়ো জাতিৰ ওপৰত বিজেপিৰ হৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত নিজৰ সমষ্টি দৰং ওদালগুৰিৰ ST হ'ব নালাগে বুলি কোৱা এজন ব্যক্তিয়ে কেনেকৈ আমাৰ জাতিৰ কাৰণে কাম কৰিব আৰু ইয়াত থকা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ লোকসকলৰ লগত কেনেকুৱা কমিউনিকেশ্যন ৰাখিব এইটো আমি আশা কৰিব নোৱাৰে ষ্টুডেণ্ট পাৱাৰ্ছ ব্যৱহাৰ কৰি এপছুৱে ইমান ন্যায়ৰ কাৰণে দাবী কৰিছে তথাপিও বিজেপি চৰকাৰে শুনা নাই আমাৰ ট্ৰাইবেলৰ কাৰণে কম্পেনচেশ্যন দিয়াৰ কাৰণে ন্যায়ৰ কাৰণে আগবাঢ়ি অহা নাই এতিয়া MP হোৱাৰ পিছত বিজেপিৰ পৰা কি আশা কৰিব পাৰে আমি এটাই আশা কৰিব পাৰে বড়ো জাতিৰ ধ্বংস এই ধ্বংসটো আমি দিলীপ শইকীয়াৰ লগত গোটাই বিজেপিৰ লিডাৰৰ পৰা আমি এইটোৱে আশা কৰিব পাৰে আৰু বেলেগ নাই नोंथांमोना मा सानदों कमेन्ट सेक्सनजों फोरमायहर जुदि नों भिडिअखौ सिगाङाव फोजोबबाय थेंक इउ फर वाचिं लाभ इउ